ৰাজবাৰীৰ অব্যাহত আছে জুৱাৰ বিৰুদ্ধে অভিযান। নিশা হোজাই ৰাজবাৰীত অভিযান চলাই 6জনকৈ জুৱাৰীক আটক কৰে। আটকাধীন জুৱাৰীকেইজন ক্ৰমে লিটন মালাকাৰ, শ্যাম সুন্দৰ সিং, কৃষ্ণনন্দ সিং, গোপীনাথ দাস, নন্দ দাস আৰু ফটিক বিশ্বাস। জুৱাৰীকেইজনৰ পৰা জব্দ নগদ ৩,৮০০ টকা আৰু জুৱা খেলৰ সামগ্ৰী। কি খেলি আছিল? তাচ খেলি আছিল। তাচ খেলি আছিল। কি জব্দ কৰিলে? জব্দ কি কৰিছে? মোবাইল টকা পাইছে ন? কি নাম? ছয়জন মানুহ ধৰিছে। কেতিয়া ধৰিছিল আপোনালোকক? কি খেলি আছিলে? তাচ খেলি আছিল। তাচ খেলি আছিল। কি জব্দ কৰিলে? জব্দ কি কৰিছে? জব্দ মৌকা পাইছে ন?